আমি মন্তব্য ল'ব চেষ্টা কৰিছোঁ। জুবিনদাৰ অনুৰাগী যিসকল ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। কি কম আৰু ক'বলৈ বাগা নাই আৰু বেয়া লাগি আছে। আমাৰ কি হয় আমাৰ হাত বিষা প্ৰথমে শুনিছোঁ মৰিছে, মই গুগলত চাৰ্চ কৰিছোঁ, চাৰ্চ মৰাৰ পিছত তাত আৰু নাই, মৰা নাই। পিছত সাংবাদিক আহিলে বহু, আমি ইয়াতে আছোঁ, ঘৰৰ সন্মুখতে আছোঁ। পিছত ক'লে যে নাই মৰিছে, সঁচাই মৰিছে, হিষ্টৰী লগাই আছে। পিছত চালোঁ যে মৰিছে, কিন্তু এতিয়াও মানিব পৰা নাই যে সি মৰিছে। গুগলত চাৰ্চ কৰি চাইছিলা? গুগলত চাৰ্চ কৰি চাইছোঁ। কৈ আছোঁ যে কোনো মানি ল'ব পৰা নাই। সকলোৱে আশা কৰিছে যে ইয়াৰ পূৰ্বেও যিধৰণে জুবিন গাৰ্গ অসুস্থ হয় কিন্তু পুনৰ সুস্থ হৈ আহে, সকলোৰে আশীৰ্বাদ আছে, সকলোৰে জুবিন গাৰ্গৰ প্ৰতি সকলোৱে প্ৰাৰ্থনা জনাইছে। কিন্তু এইবাৰো যাতে সকলো মিছা হওক, এই খবৰ মিছা হওক, কাৰণ কোনোৱেও মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ যে আমাৰ মাজত নাই। এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সৈতে আমি সংযুক্ত হৈছোঁ।